এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। তেনেহ'লে যোনে যোনে যদি মোৰ ব্লগটোলৈ নতুনকৈ আহিছে লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, ফ'ল' বেক দিব ফেচবুকত আৰু ইউটিউবতো চাব পাৰিব। আপোনালোকে অখিল গগৈ চাৰ্চ কৰিব পাই যাব। আপোনালোকে আজি জানে নিশ্চয় আৰু আমাৰ কি হ'বলৈ গৈ আছে ভিডিঅ'টো তাৰমানে ধামাকা হ'বলৈ গৈ আছে। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা টিলিঙাটো বুজাই দিব। তেনেহ'লে ভিডিঅ'টো আমি আগলৈ যাওঁ বলক। তেনেহ'লে গাইছ চব কিমান ধুনীয়া ধৰণৰ গাইছ দেখিছেনে? এয়া বিলাহী আৰু এইপিনে তেল, কলপাত আৰু এইপিনে চাউল আছে আৰু এইপিনে চাহপানী দিছে আৰু এইপিনে দেখিছেনে বাৰু আলু গুটি ধুনীয়া ধুনীয়া আছে বস্তু। গৰম পানী কৰিছে মানে ভাত দিব মানে চাউল দিব, তাৰপৰা ভাত চাত খাইব চাগে। আৰু এয়া হৈছে ৰূপচন্দা আৰু গাইছ আৰু এয়া হৈছে কচ মাছ আৰু কচ মাছৰ ৰূপচন্দা মেথা আছে ইয়াত আৰু কণীও আছে চাই লওকচোন। আৰু হৈ পানে ৰঙালাও, চৰাইবিন আৰু অমিতা, এয়া পিঁয়াজ, এয়া দাইল আৰু এইপিনে গৰম পানী কৰা আছে। আৰু এই হৰিনাম লৈ আছে দুদুহেঁতি চাই থাকক ভিডিঅ'টো লালু শেষলৈকে। ৰঙালাও এয়া হৈছে পচলা, আলু, কণী, মাছৰ কণী আৰু মাছৰ মিঠা, এইপিনে দাইল, অমিতা আৰু এইপিনে হৈছে কচ মাছ আৰু এইপিনে ৰূপচন্দা ৰখাইছে যে গাইছ। আৰু এইপিনে বনাইছে দেখিছেনে গাইছ? দূৰত আছে যে এনে জুম কৰি দেখুওৱা হৈছে বেছিকৈ এয়া চব। আৰু এইপিনে মাছখিনি এইখিনি চবকৈ ধুনীয়াকৈ সিজিলে। আপোনাক দেখুৱাইছিলোঁ জুম কৰি, ভালকৈ দেখাব নহৈছিলে কিন্তু এয়া চব ইমান ধুনীয়াকৈ আছে, খায়ো টেষ্টি লাগিলে। মানুহ ভাল নাপাওঁ খাই, যিহেতু কাঁইট থাকে বেছি দীঘলীয়া আৰু মই মাংসহে ভাল পাওঁ অলপ খাই। আৰু মাছ এইবোৰ মোৰ বেছি হেৰি নহয়। চাওকচোন গাইছ দেখিবলৈ ইমান মাছ গেছে যে নিজে কৈছে মোলে ডাঙৰ পিচ দিব দেই। ডাঙৰ পিচ এটা দিম দেই তোমাৰ। হেল্ল' গাইজ, মোৰ ব্লগটো সামৰি মাৰিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ব্লগ ভিডিঅ'ত লগ পাম। বাই বাই।